হেল্ল' গাইজ, ৰানিং কৰিব আহিছিলোঁ আৰু কি ক'ব, আজি 1-2 বছৰ ধৰি এখন ফিল্ডতে চেষ্টা কৰি আছোঁ। সফল হ'ব পৰা নাই, তথাপিও চেষ্টা অব্যাহত আছে আৰু চেষ্টা ত্যাগ কৰা মানে হৈছে যুদ্ধত জয় ত্যাগ কৰা। গতিকে চেষ্টাটো কৰিবই লাগিব আৰু যাৰ যাৰ পইণ্টৰ কাৰণে নাম নাহিলে সকলোৱে চাগে চেষ্টা কৰি আছে এইবাৰ। গতিকে চেষ্টা কৰি থাকক। গতিকে দুখৰ নদী কেতিয়া বৈ পাৰ হয় কোনে জানে। আৰু কি ক'ব, এটা মানুহে কয় যে এইবাৰো চিলেক্ট নহ'লি বা এইবাৰো চাকৰি এটা নাপালি, কিন্তু সেই ইণ্টাৰভিউটো আঁৰত কিমানখিনি কষ্ট, কিমানখিনি সাধনা লুকাই থাকে সেইখিনি কোনে বুজিব। গতিকে চেষ্টা কৰি থাকক, আমিও চেষ্টা কৰি আছোঁ। আৰু এটা কথা, ইমান দুখৰ মাজত মানে অশান্তি লাগিছে আৰু গাইজ দৌৰি দৌৰি। মোৰ কাৰণে মই এটা কথা ভাবোঁ দেই, মোৰ কাৰণে টোপনিটোৱে সকলো পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল বস্তু বুলি ভাবোঁ। কাৰণ টোপনিটো এনেকুৱা এটা বস্তু য'ত নেকি অকণমান সময়ৰ কাৰণে হ'লেও মানুহে সকলো দুখৰ পৰা অকণমান শান্তি লাভ কৰিব পাৰে। গতিকে চেষ্টা কৰি থাকক। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিবা আপডেট আহিলে জনাম আপোনালোকক, আৰু লং জাম্পৰ কিছুমান টিপছ দিব চেষ্টা কৰিম। থেংক ইউ।